নমস্কাৰ মই জ্যোতিষী শ্ৰীমিন্টু শৰ্মা আজিকালি কি জানেনে কোন ল'ৰা ছোৱালীয়ে মোবাইলৰ প্ৰতি ইমানে আসক্ত হৈছে ইমানে মোবাইলৰ প্ৰতি আসক্ত হৈছে যে তেওঁলোকে মোবাইলৰ জগতত সোমাই দুনিয়াৰ কথা জানে কিন্তু পঢ়াৰ তেওঁলোকৰ যেটো লাগে এই পঢ়াৰ পৰা তেওঁলোকে আঁতৰি কিন্তু পঢ়াৰ জ্ঞান একো নাজানে মাত্ৰ মোবাইলটো দুনিয়া ভৰৰ বাহিৰা নলেজৰে ভৰ্তি হৈছে কিন্তু স্কুল কলেজত যিবিলাক লাগে বা স্কুলৰ বা পাঠশালাত তেওঁলোকৰ জানে জ্ঞানৰ আয়োজন প্ৰয়োজন সেই জ্ঞানখিনি তেওঁলোকে ল'ব পৰা নাই বা স্কুল টিচাৰৰ পৰা বাৰে বাৰে প্ৰব্লেম আহি আছে কৈছে যে আপোনাৰ ল'ৰাটোৱে ঘৰত হোমৱৰ্ক নকৰে ঘৰৰ পৰা ভালকে তেওঁ পঢ়োৱা হোৱা নাই বা তেওঁ ভালকে আয়ত্ত কৰিব পাৰে কিয় পৰা নাই যে মোবাইলৰ জগতত সোমাই গৈছে তেওঁলোকে বাহ্যিকতাৰ মাজত সোমাই গৈছে যি কাৰণে ল'ৰা ছোৱালী ইমানেই উদ্ভাণ্ডলি ইমানেই চঞ্চল মন তেওঁলোকে পঢ়িবলৈ একেবাৰে ইচ্ছা নকৰে সেই কোন ল'ৰা ছোৱালীসকলৰ কাৰণে মই এটা টিপছ দিছোঁ প্ৰথম কথাটো হৈছে কি জানে আপুনি একেবাৰে মোবাইলটো আঁতৰাই আনিব নোৱাৰে কাৰণ একেবাৰে মোবাইলটো আঁতৰাই আনিলে বহুত ডাঙৰ এখন খেলিমেলি হৈ যাব কাৰণ বহুতখিনি কাৰণ ইমান দিনে কৰি থকা বস্তু এটা হঠাৎ তাৰ পৰা আঁতৰাই আনিব তাৰ কাৰণে কি কৰিব জানে বুধবাৰে তাক কণ্টিনিউ আপুনি গাখীৰ পানীৰে গা ধুৱাওক এবাৰটি পানীত অকণমান গাখীৰ পানী দিয়ক দি কিনে তাক গা ধুৱাওক তাৰপিছত কি কৰিব জানেনে আপুনি তাৰপিছত কণ্টিনিউ তাক প্ৰতিদিনে ৰাতিপুৱা যেতিয়া স্কুল যাব হাজাৰ ঠাণ্ডা হ'লেও গৰম হ'লেও তাক আপুনি গা ধুবলৈ অভ্যাস কৰক সৰু বাচ্চা বোলে কেতিয়া বোলে যে আজি গা নুধুৱাকৈ স্কুলত তেনেকুৱা নাই তাক কণ্টিনিউ গা ধুৱাবলৈ আৰম্ভ কৰক কিন্তু এবাল্টি পানীত 1 চামুচ কেঁচা হালধিৰ গুড়া অৰ্থাৎ ৰং হোৱাকৈ অকণমান ৰংটো কাঢ়া হোৱাকৈ গা ধুৱাওক তাৰপিছত ভাল পানীৰে গা ধুৱাওক এইটো আপুনি কণ্টিনিউ কৰক তাৰপিছত আপুনি কি কৰিব শনিবাৰে পিছবেলা শনি মন্দিৰত লৈ যাওক যাই কিনে তাৰ হাতেৰে তিল তেলেৰে এগছ চাকি জ্বলা আৰম্ভ কৰক তাৰপিছত কি কৰিব জানে তাৰ যদি পাৰে ডিঙিত এটা পঞ্চমুখী ৰুদ্ৰাক্ষ এটা পিন্ধাই দিয়ক অৰিজিনেল পঞ্চমুখী ৰুদ্ৰাক্ষ এটা তাক পিন্ধাই দিয়ক পঢ়া টেবুলখনত তাক উপমুখ কৰি দিয়ক টেবুল ক্লথখন ইয়েলো কৰি দিয়ক টেবুলৰ সন্মুখত ধুনীয়া কৰি বগা হোৱাইট সৰস্বতীৰ ফটো এটা ৰাখক কাগজ এখনত ওম বদ বাগ বাগিনী স্বাহা 108 বাৰ লিখি কিনে পঢ়া টেবুলৰ সন্মুখত মাৰি থওক তাৰপিছত তাক বিচনাত পঢ়াবলৈ তাক ইণ্টাৰেষ্ট নিদিব হাজাৰ সৰু ল'ৰা হ'লেও তাক টেবুলত বহাই লাগে মাক কাষত বহাই বা ঘৰৰ গাৰ্জেন কাষত বহাই বা টিউশ্যন মিছৰ কাষত বহাই তাক যেনেকৈ ন পঢ়া টেবুলত কণ্টিনিউ 1 ঘণ্টা বহিবলৈ আদত কৰক আদত পঢ়াবলৈ শিকক আৰু যেতিয়া ল'ৰাটোৱে পঢ়া টেবুলৰ পৰা উঠিব মাকে তাক এবাৰ হ'লেও সাৱটি ধৰি তাৰ মাথাটো পি হাতটো পি কিনে আপুনি মনে মনে ক'ব ওম হাং হনুমতেই নম ওম বদ বাগ বাগিনী স্বাহা বুলি কৈ পিঠিখন পিহি দিব তাৰে পিছত কি কৰিব জানা ৰাতি যেতিয়া শুবৰ সময়ত আপুনি তাৰ ভাল লগা 3টা ধুনীয়া কৰি ভগৱানৰ নাম ল'ব দিব আৰু পাৰিলে মোবাইলত আপুনি কাৰ্টুন যিবিলাক কৃষ্ণৰ ভিডিঅ' আছে বা হনুমানৰ বাল্যকালৰ ভিডিঅ' আছে অকণমান তাক দেখাবলৈ চেষ্টা কৰক মনটো অকণমান পজিটিভৰ পিনি দিয়ক পাছত মাজে মাজে কি কৰিব আপোনালোকৰ ফেমিলিৰ লগত বহি কিনে আপোনালোকে অকণমান ঘৰৰ হনুমান চলিচা শুনাবলৈ চেষ্টা কৰক অকণমান ৰামায়ণৰ শ্লোক শুনাবলৈ চেষ্টা কৰক এনেকৈ তাক কণ্টিনিউ যদি আপুনি 3 মাহ যদি এই পজিটিভিটিৰ মাজত সোমাব পাৰে লাহে লাহে মোবাইলৰ পৰা আধ্যাত্মিকতাৰ মাজতে লগতে পঢ়াৰ প্ৰতি আগ্ৰহী হ'ব আৰু লগতে কি কৰিব কোনোবা এটা অমাৱস্যা তিথিত বা পূৰ্ণিমা তিথিত এটা সৰু তাবিজ আনিব তাবিজটো গংগাৰ পানীৰে ধুই ল'ব তাৰে ভিতৰত নীলা অপৰাজিতা আৰু ধতুৰা গছৰ শিপা লগতে কি কৰিব জানেনে যদি পাৰে আপোনালোকে সৰ্বশুদ্ধিৰ গুড়া অকণমান ভৰাই মম মাৰি গংগাৰ পানীৰে ধুই পূৰ্ণিমা তিথি বা একাদশী তিথিত পিন্ধাই দিয়ক দি কিনে কি কৰিব জানে পঞ্চমী তিথিৰ দিনাখনে তাক চোতালৰ মাজমজিয়াত বহাই ল'ব লৈ পীড়াখনৰ ওপৰত বহাই ল'ব এখন ধুনীয়া আনাকাটা পিন্ধাই দিব দি কিনে তাৰে ওপৰত কি কৰিব তাক যদি পাৰে 1 লটা পানীত গংগাৰ পানী অলপ দিব 1 লটা পানীত অলপ হালধিৰ গুড়া দিব 1 লটা পানীত অকণমান সিন্দুৰ দিব দি কিনে সেই 3 লটা পানীৰে তাক গা ধুৱাব ধুই কিনে ধুনীয়াকৈ পবিত্ৰ নতুন নতুন বস্ত্ৰ এখন পিন্ধাই দিব এনেকৈ কণ্টিনিউ আপুনি যদি তাক অকণমান 3 মাহ কৰিব পাৰে দেখিবহি যথেষ্ট পঢ়াৰ প্ৰতি আগ্ৰহী হ'ব